5 বছৰৰ মূৰত বিৰতিৰ মূৰত পুনৰবাৰ আপোনালোকে ভোটদান কৰিবলৈ আহিলে আপোনালোকৰ বহুমূলীয়া ভোটটি যিখন চৰকাৰ হ'বলৈ গৈ আছে এখন নতুন চৰকাৰ হ'বলৈ গৈ আছে সেই চৰকাৰখন আপোনাৰ দৃষ্টিত কেনেকুৱা হোৱাটো বিচাৰে আমাৰ চৰকাৰখনে মানে গোটেই অসমৰ উন্নতি হওক আমাৰ সকলোৰে উন্নতি হওক ছাত্ৰ ছাত্ৰীৰ নতুন যিখিনি জেনেৰেশ্যন সংস্থাপন পাওক আমাৰ ৰাস্তা ঘাট আলি পদূলিকে আৰম্ভ কৰি আমাৰ সকলোৰে উন্নয়নেই বিচাৰোঁ সকলো দিশে ভাল হওক যাতে আমাৰ মহিলা সকলো সুৰক্ষিত হওক আমাৰ সকলো মানুহ সুৰক্ষিত হওক খুব ভালদৰে এটা জীৱন যাপন কৰিব পাৰে যোনেই নহওক কিয় খুব ভাল ধৰণে আমাৰ অসমখন চলিব লাগে সেইটোৱে বিচাৰোঁ ইলেকশ্যনৰ আগত নিৰ্বাচনৰ আগত সকলো প্ৰাৰ্থীয়ে কিছুমান প্ৰতিশ্ৰুতি দিয়ে আৰু সেই প্ৰতিশ্ৰুতিবিলাক যেতিয়া জিকে আপোনাৰ দৃষ্টিত সেই প্ৰতিশ্ৰুতিবিলাক ফুলফিল হোৱাটো আপুনি দেখিছেনে বাৰু ফুলফিল হয় মানে কিন্তু এখন যোনে ধৰক খুব উচ্চ পদত থাকে সেই পদটোত থাকি তাৰমানে সেইখিনি পৰিচালনা কৰাজনেহে বুজি পায় হয়তো কেতিয়াবা ভাবিব পাৰে 100% ছাকচেছ হওক কিন্তু সিমানখিনি হয়তো হৈ নুঠে তাৰ মাজত কিছুমান থাকি যাব পাৰে সেইটো স্বাভাৱিকো 100% ছাকচেছ কেতিয়াও হ'ব নোৱাৰিব হয়তো মোৰ দৃষ্টিত কিন্তু তথাপিতো যিমানখিনি পাৰে ভাল হ'বলৈ চেষ্টা কৰাটো উচিত দাদা যিখন চৰকাৰ আহিব ইয়াত যোনেই নিজিকক আপুনি পানীগাঁও চৰাইলি নিবাসী কিবা এনেকুৱা এটা অভাৱ আছে নেকি পানীগাঁও চৰাইলি যিখন চৰকাৰক আপুনি নতুন চৰকাৰখনক অনুৰোধ কৰিব ইয়াত জেনেৰেলি মানে যিখিনি বাইলেন আছিল সেই বাইলেনবিলাক মোটামুটিকৈ এই চৰকাৰৰ দিনত কৰিছে আৰু যি দুই এক ৰৈ গৈছে সেইটো হ'ব লাগে আৰু দ্বিতীয়তে মানে ড্ৰেইনেজ ছিষ্টেমটো অলপ বাকী আছে সেইখিনি হোৱাটো আমি বিচাৰোঁ সেইখিনি হ'লে মানে বাকী পঢ়াৰ পৰিৱেশ আছে আৰু যিবিলাক অসামাজিক কিছুমান কাম চব ঠাইতে থাকে ক'ৰবাত যদি আছে নিশ্চয় এইবিলাক নাইকিয়া হোৱাটো বিচাৰোঁ আমি আৰু ধন্যবাদ প্ৰিয় দৰ্শক নতুন চৰকাৰখনৰ পৰা কি বিচাৰে কেনেকুৱা হ'ব লাগে আজি ভোটাৰৰ পৰা মনৰ কথা জানিলে আমি আৰু যাম আৰু বহু জেগাত যাম আৰু ভোটাৰৰ মনৰ কথা জানিম আৰু আপোনালোকেও জানিব ধন্যবাদ